হেল্ল' বন্ধুসকল, মোৰ নাম হ'ল ক্ষিতিশ। মই খাই ভাল পাওঁ পেটিছ, আৰু মই আপোনালোকৰ বাবে সদায় লৈ আহিম নতুন নতুন ভিডিঅ'ৰ টপিকছ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ মামাৰ বোলে। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে সময় নষ্ট নকৰোঁ, ব'লক ভিডিঅ'টোলৈ আগবাঢ়োঁ। ঐ পাৰ্টনাৰ, ক'ত যাৱ ন? এই দোকান ফালে অকণমান ওলাই যাওঁ, তই ক'ত যা? ময়ো এনেই ওলাই আহিছোঁ। কিবা খোৱাবি নেকি দোকানত? কি খাবিনো? কিবা পেকেট। ধেই পইচাই নাই, কিমান দিন ভিকাৰী হৈ ঘূৰি ফুৰিছোঁ। ইমান চিপচ কিয় দেখাওনো? মই জানো নহয় তোৰ ওচৰত যে পইচা আছে। ই কেনেকৈ গম পাই গ'ল বে মোৰ হাতত পইচা আছে বুলি? কি ভাবি আছ? খোৱাবি নে নোখোৱা? নোখোৱা যদি কৈ দে। তহঁতিও বৰ ইম'চনেল ব্লেকমেইল কৰিবলৈ শিকিলি। তই চা, তই মেট্ৰিক পাছ কৰিলি, পইচা খৰচ নহ'লে, পৰীক্ষা বুলিও একো নপঢ়াকেই হ'ল, আকৌ বুলেটচোন পাবি, মামাই তহঁতক দিবই বুলেট। অঁ বে, ইচোন একো মিছা কথা কোৱা নাই। বুলেট পালেতো মই ইহঁতক পাত্তাই নিদিম। কি হ'ল, নকলি যে একো? নহয়, ভাবি আছিলোঁ আকৌ, মোৰ পাৰ্টনাৰে ঠিকেই কৈছে। বল বল তেনেহ'লে, আগত অলপ দোকান আছে, তাতে খাই ল'বি। ল কেইপেকেট খা। ঐ হ'ব দে, যাওঁ, ঘৰতো পাৰ্টি আছে নহয় মেট্ৰিক পাছ কৰাৰ। গধূলিলৈ এপাক মাৰিবি, কিবা এটা যোগাৰ কৰি থ'ম দে। লা 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 লা। বেটাৰ ফূৰ্তি চোৱা, মোৰ আজি কেফেৰ পইচাটো বাচি গ'ল। ময়ো মোবাইল পাম, তোতকৈও মোৰহে ভাল হ'ব। ছোৱালী পতাব পাৰিম, পাবজি খেলিব পাৰিম। আহা হা কি মজা।